হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকে কাবুলী বুট ভাল পায়নে? কোনে কোনে ভাল পায় জনাব। আজি অলপ বেলেগকৈ বনাম বুলি ৰাতিপুৱাই কাবুলী বুটখিনি সিজাই ল'লোঁ, ৰাতিয়ে ভিজাই থৈ দিছিলোঁ। তেজপাত, পাঁচফোৰণ, তাৰপিছত ঘৰৰে ধনিয়া আছিল তুলি আনিলোঁ আৰু পিঁয়াজ দি ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ। লগতে কেঁচা জলকীয়া এটা দিছোঁ, বিলাহীৰ পেষ্ট এটা দি দিছোঁ আৰু কাবুলী বুট অকণমান আৰু আলুৰ পেষ্ট এটা বনাই লৈছোঁ, সেইখিনিও মই তাত দি দিছোঁ। যেতিয়ালৈকে তেলটো বেলেগ হৈ নাযায় তেতিয়ালৈকে মই ভাজি থাকিম আৰু বিলাহীৰ গোন্ধটো, পিঁয়াজৰ কেঁচা গোন্ধটো একেবাৰে নাইকিয়া হৈ যাব লাগিব। আৰু ঘৰত য'ত যি মছলা আছিল একেবাৰে চবখিনিয়ে মই ঢালি লৈছোঁ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত তেনেকৈ কিবা এটা খাই ভালো লাগে আৰু কাবুলী বুটটোতো সকলোৰে প্ৰিয়। তাৰপিছতে মই মিক্সাৰ গ্ৰাইণ্ডাৰটোত অলপ পানী দি সেইখিনিও মই পানী তাতে দি দিলোঁ। অলপ সময় লৰাই আৰু অকণমান পানী দিছোঁ। তাৰপিছতে মই এতিয়া কাবুলী বুটখিনি ঢালি দিছোঁ আৰু দুপিচমান আলু মই পিচি নল'লেও তাত দি দিছোঁ, কাৰণ আলু দুপিচমান থাকিলে ভাল লাগে। আৰু নিমখ অকণমানি দি লৈছোঁ, পিছত আৰু দিম, চাই ল'ব লাগিব নিমখখিনি। আৰু বেছি পানী মই দিয়া নাই। গ্ৰেভিটো আপোনালোকে দেখিবই পাৰিছে। আলুৰ পেষ্টটো যে মই আৰু কাবুলী বুটৰ পেষ্টটো বনাইছিলোঁ, বিলাহীৰ পেষ্ট লগতে পিঁয়াজৰ পেষ্টটো দিছিলোঁ, ধুনীয়া দেখা হৈছে চাওক। তাৰপিছত মই ধনিয়া দি সুন্দৰকৈ পৰিৱেশন কৰিলোঁ। আপোনালোকে যদি এনেকৈ খায় তেনেহ'লে বনাই খাব, খুবেই টেষ্টি হয়। মই ভিডিঅ' এটাত দেখিছিলোঁ, সেইকাৰণে মই বনাইছিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি